আজি ঘৰৰ পুখুৰীতে মাছ ধৰা হৈছে। পুখুৰীত মাছ মেলা হৈ আছিল আৰু ডিব্ৰুগড়ৰ পৰা মোৰ দেউতা আহি আছে ফুৰিবলৈ বুলি জীয়েকৰ ঘৰলৈ প্ৰথমবাৰ। এইকাৰণে ঘৰৰ পুখুৰীয়ে মাছ ধৰি খোৱা বুলি ভাবিছোঁ। আৰু এয়া বাপেকে পুতেকে মাছ ধৰি আছে, মানে মোৰ শহুৰ দেউতা আৰু হাজবেণ্ড। এইবছৰে মেলা হয় পুখুৰীত মাছ, সেইকাৰণে বেছি ডাঙৰ হোৱাও নাই মাছখিনি। তথাপিও আৰু আলহীক খুৱাবলৈ বুলি এইকেইজনী ধৰা হ'ল। আৰু এইফালে শহুৰ দেউতাই ভালদৰে মাছখিনি বাছি গুচি দিলে। হাজবেণ্ডে বনাম বুলি কৈছে তৰকাৰীখন, মই বনাম বুলি কৈছিলোঁ কিন্তু তেওঁ নালাগে বুলি ক'লে। আৰু কেনেকৈ বনায় ইয়াৰ ৰেচিপিটো দিয়া আছে, আপোনালোকে চাব মোৰ সম্পূৰ্ণ ভিডিঅ'টো। আৰু এয়া কেৰাহীত তেল দিয়া হৈ গ'ল, এতিয়া মাছকেইজনী ফ্ৰাই কৰি ল'ব। মাছ ফ্ৰাই কৰি হাজবেণ্ডে একদম মাছৰ হাৰ্ডি উলিয়াই দিলে, সেইকাৰণে এইটো ছাইড মই ফ্ৰাই কৰি দিছোঁ মাছ দুজনী, আৰু এইটো ছাইড একেবাৰে দেখাব নোৱাৰি একদম হাৰ্ডি ওলাই আছে। আৰু মাছত দিবৰ বাবে এয়া মই সৰু সৰুকৈ কাটি থৈছোঁ পিঁয়াজ আৰু বিলাহী, আৰু এয়া বেঙেনা মোৰ কাৰণে কাটি থৈছোঁ, কাৰণ বৃহস্পতিবাৰ দিনটোত মই নিৰামিষ খাওঁ, সেইকাৰণে বাকীবিলাকে খাব আৰু আজি মাছৰ তৰকাৰী। আৰু বাকীখিনি মাছ মই ফ্ৰাই কৰি দিব ল'লোঁ, আৰু এয়া মোৰ মাছ ফ্ৰাই কৰি হৈ গ'ল। সকলোবিলাক বস্তু মই যোগাৰ কৰিয়ে দিছোঁ, তেওঁ অকল বনাব। আৰু আলু ফ্ৰাই লাগে বুলি কোৱাৰ কাৰণে দুটা ডাঙৰ ডাঙৰ আলু কাটি মই এয়া ফ্ৰাই কৰি আছোঁ। আৰু এয়াই মোৰ দেউতাৰ লগত আহিছিল মোৰ ককা এয়া, আৰু এয়া শহুৰ দেউতা, তিনিওজনে বহি বাহিৰতে কথা পাতি আছে। আৰু অলপ সময় হ'ল আহি পোৱা তেওঁলোক। আৰু এইফালে পিঁয়াজখিনি ভাজি হৈ গ'ল, আৰু ইয়াত এতিয়া দি দিব লগতে বিলাহীখিনি, আৰু বিলাহীখিনিৰ লগত দিছে অকণমান হালধি, সোৱাদ অনুসৰি নিমখ, আৰু এইখিনিতে ভালদৰে লৰাই লৈ এইখিনি সিজিবলৈ দিব। বিলাহীখিনি আধা সিজা হওঁতে ইয়াত দি দিছে আদা নহৰু পেষ্ট, আৰু লগত আছে মান ধনিয়া, আৰু এইখিনি এতিয়া ভালদৰে লৰাই লৈছে। পুৰা ঘামি ঘামি বনাই আছে, মইতো খাবলৈ নাপাওঁৱেই, মইতো মাছ নাখাওঁৱেই। আৰু এয়া বিলাহীখিনি একেবাৰে সিজি হৈ গ'ল। এতিয়া ইয়াত দি দিব ফ্ৰাই কৰি থোৱা আলু কেইপিচ, আৰু এয়া আলু কেইপিচ দি দিছে, আৰু এইকেইপিচ ভালদৰে লৰাই লৈ অলপ সময়ৰ কাৰণে ঢাকি থৈ দিব এতিয়া। আৰু জুইকুৰা দি থৈছে একেবাৰে ল' ফ্লেমত, আৰু অলপ সময় ঢাকি থোৱাৰ পাছত এইখিনি আকৌ লৰাই লৈ এতিয়া ইয়াত দি দিব গৰম পানী। আৰু ইয়াত পানীৰ পৰিমাণটো একেবাৰে দি লোৱা নাই, অলপ অলপকৈ দি আছে। আৰু এতিয়া দি দিছে ইয়াত মাছকেইজনী, আৰু এইকেইজনী এতিয়া ভালদৰে গ্ৰেভিখিনিৰ লগত মিলাই ল'ব। মাছকেইজনী দিয়াৰ পাছত ইয়াত আৰু অলপ পানী এড কৰা হ'ল। এয়া কাৰী ৰেডি হৈ গ'ল। এতিয়া ওপৰত মান ধনিয়া অলপ দি দিছে। এতিয়া ভাত বাঢ়িবলৈ ঠিক কৰোঁ। আৰু এয়া পাপাহঁতক ভাত খাবলৈ বুলি দিছোঁ, দদৌহঁতক। এয়া ভাত, আৰু এইফালে দালি, কচু আৰু ঔটেঙা, আৰু ইয়াত এজনী মাছ, এনেকৈ মাছৰ কাৰী। এয়াই আৰু আজি ভাত, দুপৰীয়া আলহীক খুৱাইছোঁ। ভাত খাইছে চবেই। আৰু এয়া মোৰ ককা, আৰু আমি ককাক দদৌ বুলি কওঁ। এইফালে দেউতা। উঠাইছে। পূজাত খামগৈ আকৌ একেবাৰে মই। আজি পাপাহঁত যাবলৈ ওলাইছে ঘৰলৈ। ইয়াত সি দৌৰ আকৌ আহিব, আকৌ আহিব।
এয়াই আছিল মোৰ দেউতা আৰু ককা, আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব।